কি খবৰ সকলো চাগে ভালে আছে আৰু আমাৰো ভালে একচুয়ালি ভিডিওটো এই কাৰণে বনালো কাৰণ পৰহিলে ৰাভা দিৱস উপলক্ষে মানে পৰহি ৰাভা দিৱস 20 জুন যেহেতু আছে আজি হৈছে 18 তাৰিখ মই আজি পৰা ভিডিওটো বনালো কাৰণ মানে 20 তাৰিখে মানে এটা প্ৰগ্ৰাম আছে প্ৰগ্ৰামটোত মানে আমাৰ নাইটিংগেল তাৰপিছত এপিনে মৰিগাঁও যোনখন পলিটেকনিক আছে তাৰপিছত মৰিগাঁও কলেজ 4th চেমৰ ল'ৰা ছোৱালী নে ছোৱালী মই ভালকৈ নাজানো হয়তো ছোৱালীখিনিয়ে হ'ব চাগে মানে তেনেকৈ গান গাবলৈ মাতিছে আৰু মৰিগাঁও যোনখন গান্ধী ভৱনৰ পিছফালে এখন ফিল্ড আছে হায়াৰ ছেকেণ্ডেৰী ফিল্ড গান্ধী ফিল্ড সেইখনত মানে মাতিছে গান গাবলৈ তো আমি যাম এতিয়া আজি মানে প্ৰেক্টিছ কৰিব আজি শনিবাৰ কাইলৈও প্ৰেক্টিছ কৰাব তো ভাবিছোঁ প্ৰেক্টিছ কৰাই অকণমান দেখাম আৰু পৰহিলেতো ফাইনেল যি হ'ব সেইটো দেখামেই আৰু তাৰ বাহিৰত তাত আমন্ত্ৰণীয় অতিথি আছে বহুত কেইজন আমাৰ কণ্ঠশিল্পী অসমৰ নীল আকাশ দীপলীনা ৰিচা তাৰপিছত আমাৰ অতি মৰমৰ তৰালী শৰ্মা বাইদেউ তাৰপিছত মানস ৰপিন এওঁলোক আহিব গাবলৈ গধূলি মই সেইখিনিও যদি পাৰোঁ সেইদিনাখন অকণ দেখাম যদি আমি যাওঁ চাবলৈ তো আজি মই ঘৰলৈও যাম বাৰু ঘৰলৈ মানে সেয়া আৰু অলপ প্ৰব্লেম আছিলে তো ঘৰলৈ যাম বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া প্ৰেক্টিছ আছে তো প্ৰেক্টিছ কৰিব যাম তো দেখাম আমি কি মানে কেনেকৈ প্ৰেক্টিছ আছোঁ এয়া ডিমি আৰু মুন্মি নপাচিলা আগত আছে চিন্দেলা আৰু আগত গ'ল তাত যাই দেখাই আছোঁ কিমান ছোৱালী হ'ব কি কৰিব সিন্ধু তো এয়া প্ৰেক্টিছ চলি আছে বহি আছোঁ আৰু অলপ দেখাই আছোঁ ৰ'ব এইফালে মানুহ বহুত আহি পাইছে আমাৰ কোনোবা দেখাই এইকেইজনী ফটো একজনী মোবাইলত বিজি এইফালে মুন্মি আৰু নবাচিলা বহি আছে আমাক দেখি নাইটিংগেল বহি আছে এয়া আধা আমাৰ প্ৰথম ডে আজি হৈছে ৰিহাৰ্চেল আছিলে কালি আজি পিছদিনাখন আজি ফাইনেল আৰু আমি চবে হোৱাইট পিন্ধিছোঁ ইহঁতকেইজনী এইফালে বহি আছে তো ঘৰৰ পৰা আহোঁতে মই পাহৰি গ'লোঁ ব্লগ মানে বনাবলৈ ভিডিঅ' এতিয়া মই দেখাই আছোঁ আমাৰ গোটেইখিনি আহি পালে আৰু ইয়াত বহুত কিবা কিবি বনাইছোঁ ফটো ছেশ্যন চলি আছে চুমিবা লিজা তাৰপিছত এয়া আমাৰ বনাইছোঁ ধুনীয়াকৈ সেইবিলাক বনাইছে আৰু এইফালে বনাইছোঁ মই সেইখিনি দেখাই আছোঁ তো এইখিনি ধুনীয়াকৈ বনাই আছে আৰু এইফালে বহুত আই লোকসকল আছে লগতে ইয়াত আছে আৰু এইখিনি আমাৰখিনি ফাৰ্ষ্ট ইয়েৰ সেইখিনি ফটো দিছোঁ এইফালে এইফালে দেখাই আছোঁ আমি একজন কৰিছিলোঁ 19 তাৰিখৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু 20 জুনৰ কাৰ্যসূচী আমি কিছু সময়ৰ পিছতে আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ এতিয়া আমি পুৰা লাইনত ৰখি আছোঁ গোটেইবিলাক গান গাবলৈ আমাৰ বাকীখিনি আছে সেইখিনি আৰু এয়া আমি ৰখি আছোঁ ইফালে আৰু লাইন পাতি আছে আমি অকণমান পিছত হৈছোঁ মানে ওখকেইজনী অলপ পিছত দেখাই আছোঁ কিন্তু আমি কিছু আহি গৈছোঁ আৰু দেখাই আছোঁ
কালি যে প্ৰগ্ৰাম চাব গৈছিলোঁ, কালি আহি আৰু ভিডিঅ' বনোৱা নহ'লে, দেখালোঁ নীল আকাশ আহিল, গালে বহুত। তাৰপিছত আহি ৰাতি শুই গ'লোঁ আৰু আহি মানে ইমান ৰাতিপুৱা মই হোষ্টেল আহিব লগা হ'ল, যিহেতু আমাৰ ক্লাছ হ'ল। আৰু আজি য়োগা ডে', সকলোকে মোৰ ফালৰ পৰা ইণ্টাৰনেশ্যনেল য়োগাৰ ডে'ৰ মানে শুভেচ্ছা জনালোঁ। আৰু আমাৰ আজি হ'ল য়োগা ডে' বুলি অকণমান কিবা এটা মানে অলপ আমি হেৰি কৰিলোঁ, য়োগা অলপ কৰিলোঁগৈ, বহুত ভাল লাগিলে। তো মানে ভিডিঅ'টো কালি শেষ নকৰি ভাবিলোঁ আজি মানে শেষ কৰি দিওঁ। আৰু কেনেকুৱা পালে চাই জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত। থেংক ইউ।